প্ৰযুক্তিয়ে আমাৰ জীৱনক বিভিন্ন ধৰণে সহজ আৰু সুবিধাজনক কৰি তুলিছে কিন্তু ইয়াৰ ফলত অত্যাধিক আৰু দায়িত্বহীন ব্যৱহাৰৰ সৈতে স্বাস্থ্যজনিত সমস্যাৰ ঘটনা বৃদ্ধি পাইছে প্ৰযুক্তিৰ এটা দিশ যিটো এটা বৰ্ধিত উদ্বেগ হৈ পৰিছে সেয়া হ'ল ইয়াৰফোন ব্যৱহাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰায় 1.1 বিলিয়ন যুৱ প্ৰাপ্তবয়স্ক লোকৰ উচ্চ শব্দৰ সংস্পৰ্শলৈ অহাৰ ফলত জীৱন সলনি কৰা শ্ৰৱণ শক্তি হ্ৰাস হোৱাৰ আশংকা আছে যদিও বিপদাশংকাৰ কাৰকবোৰ ক্লাব সংগীত অনুষ্ঠান কিন্তু আটাইতকৈ ডাঙৰ বিপদাশংকা হৈছে ইয়াৰফোনৰ জৰিয়তে শুনা গান 35 বছৰৰ তলৰ কম বয়সীয়া লোকসকলে সংগীত শুনিবলৈ হেডফোন ব্যৱহাৰ কৰাৰ সম্ভাৱনা অধিক তেওঁলোকৰ প্ৰায় 50% বিশ্ব স্বাস্থ্য সংস্থাৰ মতে তেওঁলোকে ইয়াৰফোন ব্যৱহাৰ কৰি উচ্চ স্বৰত সংগীত শুনি আছে অদূৰ ভৱিষ্যতে অস্থায়ী বধিৰতা আৰু স্থায়ী শ্ৰৱণ শক্তি হ্ৰাস পৰিহাৰ কৰিবলৈ হেডফোন বা ইয়াৰফোন ব্যৱহাৰ কৰোঁতে উপযুক্ত সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ আপোনালোকে জানেনে অধিক হেডফোন ব্যৱহাৰে কাণবোৰ কেনেদৰে ক্ষতিগ্ৰস্ত কৰে শব্দটো কাণৰ ভিতৰৰ কাণত উপনীত হ'বলৈ শ্ৰৱণহাৰৰ মাজেৰে কাণৰ পৰ্দাৰ মাজেৰে পাৰ হৈ যায় তাৰ পিছত কম্পনটো ককলিয়ালৈ বিয়পে যি তৰলেৰে ভৰ্তি হয় আৰু ইয়াত অসংখ্য সৰু চুলি থাকে যেতিয়া কম্পনটো ককলিয়াত উপনীত হয় তৰল কম্পন হয় যাৰ ফলত চুলি চলাচল কৰে শব্দ যিমান ডাঙৰ হয় কম্পন সিমানে শক্তিশালী হয় আৰু চুলিবোৰ সিমানেই চলাচল কৰে উচ্চ স্বৰৰ সংগীতৰ দীৰ্ঘম্যাদী আৰু নিৰন্তৰ সংস্পৰ্শৰ ফলত চুলিৰ কোষবোৰে অৱশেষত শব্দ কম্পনৰ প্ৰতি তেওঁলোকৰ সংবেদনশীলতা হেৰুৱায় যেতিয়া উচ্চ স্বৰৰ সংগীতৰ ফলত চুলিৰ কোষবোৰ বেকা হয় বা ভাঁজ হয় যাৰ ফলত অস্থায়ী শ্ৰৱণ শক্তি হ্ৰাস হয় যেতিয়া শব্দটো অত্যাধিক ডাঙৰ হয় আৰু দীঘলীয়া সময়ৰ বাবে বুজোৱা হয় কাণৰ শ্ৰৱণ কোষবোৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে হেডফোনবোৰে কাণৰ মমটো কাণৰ নলীলৈ আৰু ঠেলি দিব পাৰে যাৰ ফলত সংক্ৰমণো হ'ব পাৰে আগতে কোৱাৰ দৰে হেডফোনৰ জৰিয়তে বজোৱা উচ্চ স্বৰৰ সংগীতে কাণৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰিব পাৰে আটাইতকৈ ডাঙৰ চিন্তাটো হ'ল যে এই কোষবোৰ পুনৰ সৃষ্টি কৰাৰ ক্ষমতা নাই যেতিয়া ক্ষতি হয় স্থায়ী শ্ৰৱণ শক্তি হ্ৰাস হ'ব পৰা ক্ষতি ৰক্ষা কৰাটো অসম্ভৱ শব্দ ডেচিবেল বুলি জনাজাত এককত জোখা হয় যদি শব্দটো 60 ডেচিবেলৰ তলত হয় তেতিয়া দীঘলীয়া সংস্পৰ্শলৈ অহাৰ পিছতো ইয়াৰ কোনো শ্ৰৱণ শক্তি ক্ষতি হোৱাৰ সম্ভাৱনা নাই কিন্তু পুনৰাবৃত্তি কৰিলে 85 ডেচিবেলৰ ওপৰ ডাঙৰ শব্দৰ দীঘলীয়া সংস্পৰ্শলৈ আহিলে শ্ৰৱণ শক্তি হ্ৰাস হ'ব পাৰে যদিও ডিভাইচবোৰত ডেচিবেল আউটপুট জোখা কঠিন কিন্তু আমি ভলিউমটো 50% ছেটিংছত ৰাখি হেডফোন ব্যৱহাৰ কৰিব লাগে